নমস্কাৰ বন্ধুসকল, আজি আমি ক্লাছ 8ৰ হিন্দী ছাবজেক্টৰ 4th পিৰিয়ডিক ইভ্যালুৱেশ্যন 2024 কুৱেশ্যন পেপাৰটো দেখিম। মই আগতে সকলো চেপ্টাৰৰ কুৱেশ্যন পেপাৰৰ ভিডিঅ' বনাইছোঁ, তোমালোকে সেইটো দেখিব খুজিলে ডিছক্ৰিপশ্যনত গৈ চাব পাৰা। আৰু মই কৈছিলোঁ যে তোমালোকৰ পৰীক্ষা কেতিয়া, তোমালোকৰ এজনে কৈছিল যে 6 মাৰ্চ 2024ত। তো নেক্সট ভিডিঅ'টো কোনটো ছাবজেক্টত লাগে তোমালোকে কমেণ্ট বক্সত জনাবা। তেন্তে ব'লা ভিডিঅ'টো আৰম্ভ কৰোঁ।